জনতা পাৰ্টি অসম গণ পৰিষদৰ সমৰ্থিত প্ৰাৰ্থী জীৰণ বসুমতাৰী ডাঙৰীয়াৰ আমি খন্তেক পিছতেই আমাৰ গোসাইগাঁও সাব ডিভিজন অফিসত মনোনয়ন সাবমিশন কৰা হ'ব আৰু এই নিৰ্বাচনত গোসাইগাঁও সন্মানীয় সমষ্টিৰ পৰা জীৰণ বসুমতাৰী ডাঙৰীয়া বিপুল ভোটত বিজয় হ'বলৈ সক্ষম হ'ব। ভাৰতীয় জনতা পাৰ্টি ইউপিপিএল আৰু অসম গণ পৰিষদৰ মিত্ৰ গোষ্ঠীৰ তেখেত প্ৰাৰ্থী গোসাইগাঁও সমষ্টিৰ সন্মানীয় ভোটাৰ ৰাইজ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে ইউপিপিএলৰ যি প্ৰতীক ট্ৰেক্টৰৰ প্ৰতীকত ভোটদান কৰি অহা 30 তাৰিখে যি নিৰ্বাচন হ'ব এই নিৰ্বাচনত বিপুল ভোটদান হ'ব আৰু লগতে 2 তাৰিখে নিৰ্বাচনৰ ফলাফলত বিপুল ভোটত জয়যুক্ত হ'বলৈ সক্ষম হ'ব। হাগ্ৰা মহিলাই কৈ আছে যে বিজেপিয়ে বিপিএফক সমৰ্থন কৰিছে আৰু কালি যেটো মনোনয়ন হ'ব আপোনাৰ ভৱানীপুৰত হাগ্ৰা মহিলা উপস্থিত থাকিব। আচলতে আমি অংকটো বুজা নাই। হাগ্ৰামাই যদি আমাৰ ইউপিপিএলৰ কেণ্ডিডেটক ছাপোৰ্ট দিছে খুব ভাল কথা। বিজেপি কাক ছাপোৰ্ট দিছে? আমাৰ ট্ৰেক্টৰৰ ছবিত হাগ্ৰামা মহিলা ডাঙৰীয়া যিমান সমৰ্থক আছে তেওঁলোকে গোসাইগাঁও সমষ্টিত ভোট দিয়ক, তামোলপুৰত ভোট দিয়ক আৰু ভৱানীপুৰত ভোট দিয়ক। ভৱানীপুৰত বিজেপিয়ে সমৰ্থন কৰিলে মই ক'লো কি আপোনাৰ আমাৰ মিত্ৰ গোষ্ঠী হ'ল ইউপিপিএলৰ লগত, কিন্তু আমাক ছাপোৰ্ট দিছে ইউপিপিএলক ছাপোৰ্ট দিলে হ'লে আমাক দিয়ে মানে ইউপিপিএল দিয়ে নহয় জানো। ট্ৰেক্টৰৰ ছবিত মই হাগ্ৰামা মহিলা গোটেই এণ্টায়াৰ সহপাঠীসকলক মানে ট্ৰেক্টৰৰ ছবিত অহা 30 অক্টোবৰত ভোট দিয়াৰ কাৰণে আহ্বান জনাইছোঁ। নিশ্চিতভাৱে পাৰিব, কাৰণ আমাৰ জীৰণ বসুমতাৰী ডাঙৰীয়া উঠি অহা প্ৰজন্মৰ এজন ব্যক্তি। তেওঁ কোনো দুৰ্নীতি নাই যোৱা দিনকেইটাত আৰু সমাজৰ কাৰণে ডেডিকেটেড পাৰ্চন। বহুদিন ধৰি নিখিল বড়ো ছাত্ৰ সন্থাক তেওঁ নেতৃত্ব দি আহিছে আৰু এইবাৰ ইউপিপিএল দলে তেওঁক প্ৰাৰ্থিত্ব দিছে। মই তাৰ বাবে ইউপিপিএল দলৰ সন্মানীয় সভাপতি তথা BTC CEM প্ৰমোদ বড়ো ডাঙৰীয়া লগতে আমাৰ কাৰ্যকৰী সভাপতিৰ লগতে সমূহ বিষয়ববীয়াক ধন্যবাদ দিছোঁ। এনে এজন ব্যক্তিক সমাজৰ কাৰণে আগবঢ়াই দিছে আৰু নিশ্চিতভাৱে গোসাইগাঁও সমষ্টিৰ সকলো জাতি জনগোষ্ঠী মিলি ইউপিপিএল দলৰ প্ৰাৰ্থীক বিপুল ভোটত জয়যুক্ত কৰিব। য'ত ভাৰতীয় জনতা পাৰ্টি আছে, য'ত অসম গণ পৰিষদৰ য'ত JSP আছে। আৰু এটা কথা কওঁ, এই অঞ্চলত সামগ্ৰিক উন্নয়ন ব্যাপক পৰিৱৰ্তন ব্যাপক উন্নয়নৰ বাবে অসম চৰকাৰৰ সদিচ্ছা আছে আৰু সেইকাৰণে অসম বিধানসভাৰ পবিত্ৰ আসনৰ কাৰণে গোসাইগাঁও সমষ্টিৰ পৰা আমি গোসাইগাঁওবাসী ৰাইজক আহ্বান জনাইছোঁ আমাৰ মিত্ৰ গোষ্ঠীৰ প্ৰাৰ্থীক বিপুল ভোটত জয়যুক্ত কৰিব।